গাইস স্বাগতম জানাইছো মোৰ চেনেল ৰিতম কলিতা ব্লগলৈ আজি আহিছো মানাস চাবলৈ আহিছো আলহী আহিছে তেওঁলোকক ফুৰাবলৈ আহিছো তেনেহলে আজি আমি ভিডিওটো আৰম্ভ কৰো এইটো এনে বিশেষ শট হয় এইটো দেখো চাই ভাল নাপাব এইটো শটটো স্কিপ কৰি দিও মই এডিট কৰাতে ভুল হৈ গল এইটো শটটো মই ৰাখি দিলো সেইকাৰণে এইটো শট এনে অলপমান চাই থাকো স্কিপ নকৰে যদি পুরা ডাঙৰ গছ আৰু এয়া বহুত দূৰ আহি পালো এটা নাজাৰা মানে নদী আৰু এই ভিডিওটো বাৰিষা পানী মাৰি আছে নহয় চিনা নদী গলা এই ভিডিওটো লেক মাৰিছে অলপমান এইখিনি কন্ট্ৰল কৰি চাই থাকক আপোনালোকে আৰু আহি আমি কিছু দূৰে পালোৱে আৰু এয়া আছে মামী দুটা মামী আছে মামা আছে দুটা আছে মা আছে ভণ্টি আছে সকলোৱে আহিছো চাই থাকক এই আমাৰ ৰাইডটো বস্তু লৈ যাওঁ এটা জিপচি গাড়ীত নঠিয়া দি এটা এনজয় বেলেগ ফুৰাবলৈ লৈ যাম মোৰ মা কাটৰিন বাৰছিল কি আৰু পালো ইয়াৰ আৰু পালো ও মাই গড গাছ চাওক না গাছ এয়া আহি পালো আমি যোনটো মথনগুৰি ফাইনেলি পৌঁছ গয়া পাই গলো এয়া ওপৰত ওপৰ বাংলা আৰু সেই তলেৰে আমি চিধাই যাম নদী চাবলৈ লাইফ ইন এনজয় এইটো ৰাস্তা এইখন পাহাৰ আৰু এইফালেৰে গৈ এইটো নদী ওচৰতে নদীটো আছে আৰু গৈ পালো ইয়াৰ চাই থাকক এইখিনি মই এয়া আহি পালো গেষ্ট কৰি থাকক পালো ফাইনেলি অলপমান স্পীড পাই গলো এয়া হল উপাৰ বাংলা আৰু আমি ইয়াত কবই নালাগে আৰু তলৰ ফালে আমাৰ নদী চাই থাকক চবতে একদম দৌৰি গৈছো পুৰা চাই থাকক নদীটো চাই থাকক নদী চাওক না নদী বিশেষ চাব নালাগে নদী চাওক নদী চাওক আৰু এই গাছডালৰ ওপৰত মই উঠিলো ইয়াৰ পৰা এটা নাজাৰা চাই লওক কি সুন্দৰ নাজাৰা আৰু এইখিনি ভিডিও কিবা শ্ল' হৈ গ'ল নদীটোৰ সেইপাৰে ৰয়েল মানাস নেশ্যনেল পাৰ্ক মানে ভূটান আৰু এইফালে মানস মানে অসম राष्ट्रीय उद्यान मतलब नहीं मानस राष्ट्रीय उद्यान होगा चाहिए और अभी मैं पानी मतलब पानीत मैं खेली आसो मोर अलपमान चर्दी हुई आछे आपनालोके भिडिओটো चाই থাকক সম্পূৰ্ণ অলপমান पानी আছে ইয়াত 5 नहीं 5 सेंटीमीटर আৰু মই এইখিনি ভিডিওখিনি সৰু দেখা হৈ আছে এইখিনি আপোনাৰ এডজাস্ট কৰি লব আৰু এয়া আহি গৈছে ওপৰত मतलब ওপৰ বাংলা ইয়াত ৰাতি থাকিব পাৰে মানুহ এনজয় কৰি আৰু এতিয়া আমাৰ ভাত অৰ্ডাৰ কৰা আছে এতিয়া আমি ভাত খাও চলো भात खाओ जल्दी भात चाट खाई भात खालो भात दिला और एतिया भातखिनि खाई जल्दी যাব লাগে जल्दी घरत और बहुत काम আছে जल्दी भातखिनि खाई घरत যাব লাগে এইখিনি এনে থাকো আহি আমি জঙ্গল সাফারিটো সোমালো আমি জঙ্গল সাফারিৰে যাই আছো জঙ্গল সাফারি কৰি আছে কিয়নো বহুত ভাল লাগে আৰু জঙ্গল সাফারি ৰাস্তাবিলাক বহুত সৰু
জংঘল চাফাৰী ৰাস্তাবিলাকে বহুত সৰু এইটো কথা মই বাৰ বাৰ ক'লোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ' কিবা জন্তু দেখা পালে ভাল আছিল মোবাইলটো এতিয়া পৰিলে হয় দেখিলোঁ হাতী আছে এই এটাত আৰু এতিয়া এটা কেম্প আহি পালোঁ এইটো কেম্প আৰু কেম্পৰ ওচৰতে এটা নদী আছে এইটো কি ধুনীয়া ৰাস্তা নদীটো চাওক কি মজা নদী একদম বাৰে মজা নদী আৰু এয়া আছে বাফেলো দেখিছেনে নাই ক'ব নোৱাৰোঁ আৰু ফাইনেলি আহি পালোঁ আমি গেট আৰু ঘৰ যাব লাগে যদি ভিডিঅ'টো ভাল লাগিল লাইক ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব টাটা চিলড্ৰেন বাই বাই